বৰ্তমান সময়ত দৈনন্দিন জীৱনত মানুহক টকা লাগে নহয় জানো আৰু টকা আজি মই দি আছো টকা 1 টকা নহয় 2 টকা নহয় লাখ লাখ টকা এফালে দেখিবলৈ পাইছে 1,50,000 আৰু এফালে দেখিবলৈ পাইছে 2,50,000 মাথো হেয়াই নহয় এফালে দেখিবলৈ পাইছে এখন গাড়ী আছে সুজুকি আৰু এফালে গাড়ীখন দেখিবলৈ পাইছে নতুন গাড়ী আনি থোৱা হৈছে আপোনালোকৰ বাবে ধুনীয়াকৈ লৈ যাব পাৰিব আপোনাৰ মৰমৰ বাহনখন মডেল দেখিবলৈ পাইছে এফালে সুজুকি এক্সপ্ৰেছো পায় লাকি কুপনত আপোনালোকে শুনিবলৈ পায় গাড়ী পুৰণা দিয়ে ইয়াৰ টায়াৰ কণ্ডিশ্যন দেখিবলৈ পাইছে নতুন হৈ আছে আৰু এফালে গাড়ী দেখিবলৈ পাইছে গাড়ীও চিকচিকিয়া হৈ আছে আৰু আপোনালোকক জনাই আছো খেলখন কোন জেগাত হৈছে মানে বহুতে জানিব বিচাৰিব আৰু বহুতে টিকেট ল'ব বিচাৰে আৰু বিশ্বাসযোগ্য এখন খেল হয় সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে আৰু এই ভিডিঅ'টো মোৰ দ্বাৰাই যেহেতু আপলোড কৰা হৈছে গমটো পাইছে আগতো মই লটাৰী খেলৰ লগত জড়িত তেনেকৈ নাই যদিও এখন লটাৰী খেলৰ লগত জড়িত হৈছিলোঁ যেতিয়া মই এখন জেচিবি পাইছিলোঁ আৰু সেয়েহে তেতিয়াৰ পৰা এটা দায়িত্ব ল'লোঁ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে যিকোনো টিকেট যদি ল'বলগীয়া থাকে তেতিয়া আপোনালোকে মোৰ পৰা ল'ব একেবাৰে সম্পূৰ্ণ বিশ্বাস কৰি ল'ব পাৰিব আৰু টিকেট ইয়াৰ পৰা লৈ যাম আৰু মোৰ যিটো নম্বৰ হয় সেই নম্বৰটো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম আৰু সেই নম্বৰটোৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ টিকেট কাটি আপোনালোকৰ বহুমূলীয়া প্ৰাইজটো জিকিব পাৰিব আৰু টিকেট বেছি নাই 88,000 মানে 78,000 আৰু এইফালে দেখিবলৈ পাইছে যদি টিকেটত কাৰোবাৰ নুফুটে মানে এনেকুৱা ধৰণৰ হৈ যায় কেতিয়াবা আপোনালোকে শুনিবলৈ পাইছে চাগে 1 লাখে টিকেট বনালে 1 লাখ টিকেট বনোৱাৰ পিছত সেই 1 লাখ টিকেট চেল হৈ গ'ল কেতিয়াবা খেলখন মানে গোটেইখিনি খেলিব নাপায় তাৰ মাজতে কমেডিৰ কাৰণে এক্সট্ৰাকৈ কিবা বাহন বা পুৰস্কাৰ থাকি যায় আৰু ঠিক সেই হিচাপত ইয়াত নাথাকে আপোনালোকে এগেইন খেলিব পাৰিব একদম ধুনীয়াকৈ খেলাব আৰু একদম লিগেলত খেলাব আৰু ইয়াত বহুতো মানুহ থাকিব আৰু লাইভো চলিব আৰু সেই লাইভো আপোনালোকে চাব পাৰিব আৰু এতিয়া বৰ্তমান দেখিবলৈ পাইছে প্ৰায় মানুহ আহিছে ইমানটা মানুহ অহা নাই প্ৰথম আৰম্ভণি হৈছে যে আৰু ধুনীয়াকৈ আপোনালোকক নম্বৰো দি দিম স্ক্ৰীনত যিটো নম্বৰ দিম সেই নম্বৰটোত কণ্টেক্ট কৰিব আৰু ধুনীয়াকৈ আপোনালোকে টিকেট ল'ব পাৰিব আৰু বহুতে ডাঙৰ গাড়ী দেখায় আৰু ডাঙৰ সপোন দেখুৱায় আৰু ইয়াত ডাঙৰ গাড়ীও নাই আপোনালোকে দেখিবলৈ পাইছে এইফালে এখন আৰু এইফালে টকাৰ বান্দোল অলপ এইফালে দেখিবলৈ পাইছে 1,50,000 2,50,000 আৰু এইফালে দেখিবলৈ পাইছে 75,000 আৰু এইফালে দেখিবলৈ পাইছে 1 লাখ আৰু সৰু এমাউণ্ট এইবোৰ দিবও পাৰিব আৰু আপোনালোকে বিশ্বাসযোগ্য হিচাপে ল'বও পাৰিব আৰু ধুনীয়াকৈ 100 টকাৰ মূল্যত টিকেটখন লৈ ধুনীয়াকৈ উপহাৰ জিকিব পাৰিব আৰু বহুতে জানিব বিচাৰিব খেলখন ক'ত হৈছে ডাম্বুকৰ কোন জেগা গাঁওখনৰ নাম সিং হয় ন সিং ভিলেজ টিকেটো বেছি নাই টিকেট কিমান আছে টিকেট অনলি 88,000 মূল্য কিমান 100 টকা এইফালে বাইদেউ টিকেট নিবলৈ ওলাইছে টিকেট আজি কিমান মান চেল হ'ল আজি 3-4 হাজাৰ মান চেল হৈ গ'ল 3-4 হাজাৰ আজি বাহ এইফালেতো লৈ গৈ আছে বাৰু টকা নাপাই কিনি এইখন পালেও হ'ব মানে একদম আনিয়ে থৈ দিছে ধুনীয়াকৈ একদম নিবহে লাগে এইফালে টিকেটখন দেখিবলৈ পাইছে টিকেট দেখুৱাৰ আগতে আপোনালোকক এটা আগজাননী দি দিওঁ এইফালে দেখিবলৈ পাইছে এটা নম্বৰ আছে এই নম্বৰটো আৰু এইফালে দেখিবলৈ পাইছে এইটো নম্বৰ দুইটা নম্বৰ মিলোৱাৰ পিছত আপোনালোকে যদি মিলি পৰে তেতিয়া কনফাৰ্মেশ্যন কৰি কিনি টিকেট ল'ব যদিহে ল'ম বুলি ভাবিছে তেনেহ'লে দেৰি নকৰি লৈ ল'ব 14 ফেব্ৰুৱাৰী তাৰিখে খেল আছে টিকেটৰ মূল্য হৈছে 100 টকা আৰু টিকেটো আমাৰ লগত বেছি নাই দুটাকৈ নম্বৰ দিয়া হৈছে স্ক্ৰীনত দেখিবলৈ পাইছে যিটো 85 নম্বৰ আছে আৰু সেইটো আমাৰ ব্যক্তিগত নম্বৰ আৰু যদিও খেল গেজু হয় সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত থাকিব সম্পূৰ্ণ ৰিস্ক মই ল'ম যিদৰে গেজু হৈ থাকে আৰু ঠিক সেইদৰে গেজু এখন খেলত নহয় বুলি সম্পূৰ্ণ ডাঠিখিনি মই ক'ব পাৰোঁ আৰু সম্পূৰ্ণ বিশ্বাস কৰি আপোনালোকেও টিকেট ল'ব পাৰে আৰু যিটো নম্বৰ দেখিবলৈ পাইছে দুটা সেই দুটা নম্বৰৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰক আৰু লাষ্টত 85 থকা নম্বৰটো আমাৰ হয় স্ক্ৰীনত দেখা নম্বৰটোত যদি কণ্টেক্ট কৰি টিকেট লয় তেতিয়াহে সম্পূৰ্ণ দায়িত্ব মই ল'ম বুলি কৈছোঁ বেলেগৰ পৰা যদি অনলাইন টিকেট লৈ কিনি যদি আপোনালোকে খেলাৰ পিছতো নাপায় সেইটো দায়িত্ব মই ল'বলৈ নাই আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰণি মাৰোঁ আৰু আপোনালোকে টিকেট ক্ৰয় কৰক আৰু কল মই ৰিচিভ কৰি আছোঁ আৰু জল্দি পটাপট টিকেট বেছি নাই